জয়গুৰু শংকৰ সৰ্বগুণ আকৰ যাকে নাহিতেও পাম তোহাৰী চৰণৰ এনো শতকোটি বাৰেক কৰোহো প্ৰণাম শতকোটি বাৰেক কৰোহো প্ৰণাম সকলোকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি ওলাইছোঁ এক বিশেষ অনুষ্ঠান লৈ তিয়কৰ আউনীআটী সত্ৰলৈ। তাত মানে বিশেষ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব। বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি সকলো মৰাণৰ আমি মহিলাসকল গোট খাই আমাৰ নেতৃত্ব লৈছে জ্যোতিদেৱী বাইদেউৰ নেতৃত্বত আমি সকলো ওলাইছোঁ। খুব এটা সুন্দৰকৈ পদক্ষেপ লৈছে, খুব ভাল লাগিছে। অশেষ কষ্ট কৰিছে সকলো মহিলাখিনিৰ কাৰণে। নমস্কাৰ। কেনেকুৱা লাগিছে বাইদেউ অনুষ্ঠান লৈ? নাই, বহুত ভাল লাগিছে আৰু চবেই মানে সহায় সহযোগ কৰিছে। সেইকাৰণে আমাৰ মহিলাসকলে ইমান একত্ৰিত হৈ ইমান ধুনীয়াকৈ ওলাই আহিছে। সেইকাৰণে মোৰ বহুত তেওঁলোকলৈ সকলোলৈ মোৰ ধন্যবাদ থাকিল আৰু চবেই সহায় সহযোগ কৰাৰ কাৰণে আজি এইখন যাবৰ কাৰণে আমি সুবিধা এটা কৰিব পাৰিছোঁ, আগবাঢ়িব পাৰিছোঁ। সেইকাৰণে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালে ভালে তাত গৈ আহিবলৈ মই এইটো আপোনালোকক অনুৰোধ কৰিছোঁ। সৌভাগ্য এয়া আইসকল আছে, সৌভাগ্য বুলি ভাবিছোঁ। ডাঙৰকৈ কওক। আমাৰ সৌভাগ্য বুলিয়ে ভাবিছোঁ আমি যে আজি অনুষ্ঠানলৈ ওলাইছোঁ। ইমানখিনি অসমৰ মহিলা আমি লগ পাম, ভাল লাগিব। সকলোলৈকে মই আন্তৰিক লগ জনাইছোঁ আৰু নাৰীসকল সবল হৈ উঠক। নাৰী শক্তি জিন্দাবাদ। নাৰী শক্তি জিন্দাবাদ। আমাৰ ইয়াৰ নাৰী শক্তি সকলো ওলাইছে। ইয়াৰ আইসকল খুব সুন্দৰকৈ বগা সাজ পিন্ধি ইমান ধুনীয়াকৈ লাগিছে, দেখিছেনে? সঁচাকৈ বগা ৰংটো সঁচাকৈ ভাল লাগিলে। কেনেকুৱা ভাল লাগিছে ন? ভাল লাগিছে। সকলো মহিলা ওলাইছে, সকলোখিনি মহিলা ওলাইছে। খুব সুন্দৰকৈ থিয় হৈ আছে, সাজু হৈ আছে যাবলৈ। এয়া আমাৰ বিশেষ লাৱণ্য বাইদেউ। এখেত সকলোতে দেখিছে আকৌ মোৰ ভিডিঅ'ত ওলাইছে। ওলাইছোঁ, ভাল লাগিছে। বাইদেউ সকলো ওলাইছে। চাই থাককচোন আৰু কি কৰোঁ তাত গৈ। আৰম্ভ কৰিছে আৰু সকলোৱে উৰুলি ধনীয়ে আউনীআটীলৈ বুলি। প্ৰাৰ্থনা গাইছে সকলোৱে, প্ৰাৰ্থনা গাইছে সকলো দিছে। ৰাম 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 জামাজে আছয় উমলি যায় চৈতন্য পাইছোঁহি। আমাৰ বাইদেউহঁতৰ লগত আমি গৈ আছোঁ সত্ৰভিমুখে। ব'লকচোন গৈ থাকোঁ। এয়া কৃষ্ণ, এয়া আউনীআটী সত্ৰ পাইছোঁহি আমি। এয়া সত্ৰভিমুখে আমি আগবাঢ়ি গৈ আছোঁ। কিমান এটা সুন্দৰ পৰিৱেশ দেখিছেনে? এয়া আইসকলৰ পূৰা লাইন লাগি আছে দিহানাম গাবলৈ। এয়া শংকৰ আৰু এয়া মাধৱ খুব সুন্দৰকৈ এয়া প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে। দেখিছেনে? এয়া খুব সুন্দৰ এয়া মুৰি দিছে। এয়া কাছ ওলাইছে। এয়া আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ সত্ৰত বহুত ভক্তৰ সমাগম ঘটিছে, ভিৰ হৈছে। সত্ৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো জিলাৰ পৰা আহি আইসকল উপস্থিত হৈছেহি। বহুত ভিৰ হৈছে। ভগৱানৰ কৃপা লাভ কৰিবলৈ সকলো ইয়াৰ আগ্ৰহী হৈ আছে আৰু খন্তেক মুহূৰ্তৰ পাছতে এয়া আৰম্ভ হ'ব। কৃষ্ণ ভাগৰ আগত সেৱা কৰিলোঁ, সকলোৱে প্ৰণিপাত জনালোঁ। সকলো যেন মংগল হওক, দেশৰ যি
অমংগল হৈছে, সকলোৰে মংগল হওক, সকলোৱে যেন সকলোকে কৃপা কৰক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ ৰাম 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 ভক্তচক্ৰধৰ ৰাম কৃষ্ণ। চৌপাশটো সঁচাকৈ খুব সুন্দৰ, খুব ভাল লগা এটা পৰিৱেশ। ইয়াত সকলোৱে জিৰণি অলপ লৈছেহি। চৌপাশটো সঁচাকৈ বহুত সুন্দৰ, খুব ঠাণ্ডা এটা পৰিৱেশ। আমি এয়া চৌপাশটো অকণমান ফুৰিছোঁ, ভাল লাগিছে। আপোনালোকক এয়া দেখাই আছোঁ চৌপাশটো। সত্ৰলৈ আপোনালোক আহিবচোন, সত্ৰলৈ আহিলে বহুতেই ভাল লাগে। ইয়াৰ পিছতে শ্ৰী শ্ৰী সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক এখনি অংগবস্ত্ৰেৰে শ্ৰদ্ধা জনাব খুজিছে। আমি তিনিগৰাকী লগ হৈ সত্ৰত অকণমান ফুৰিছোঁ, ভাল লাগিছে সত্ৰৰ পৰিৱেশটো। এতিয়া গৈ আছোঁ চাৰিওপাশটো ফুৰিবলৈ। আমি ইয়াত ভোজন কৰিবলৈ আহিছোঁ, আহাৰ গ্ৰহণ কৰিবলৈ। খুব গৰমত, উৎকট গৰমত আইসকলে কালাৰ বেলেগ হ'ল। ইমান আইসকল আছেনে? একেলগে সকলোৱে দিহানাম গাইছে সত্ৰৰ ভিতৰত। ইমান ভিৰ, এই গৰম কৰিও আইসকলে অশেষ কষ্ট কৰি ইয়ালৈ বিতানন্দদেৱ গোস্বামীয়ে তেওঁ দুআষাৰ দাঙি ধৰিছে আইসকলৰ মাজত। ওচৰৰ পৰা তেখেতক ভিডিঅ' কৰিব পৰা নহ'ল, যিহেতু আইসকলৰ বহুত ভিৰ। এই দিহানাম শেষ হ'ল, এতিয়া গাড়ীত উঠিবলৈ যাবলৈ ওলাইছোঁ।